নমস্কাৰ মই Shemim আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো আৰু আমন্ত্ৰণ কৰিছো মানে মই এতিয়া তেখেতৰ বিৰাট ধুনীয়া এটা ঘৰত উপস্থিত আছো আৰু তেখেতখন আপোনালোক সকলোৱে চিনিয়ে পাইছে আমাৰ সকলোৰে মৰমৰ এগৰাকী বিশিষ্ট অভিনেতা খুবেই মৰমৰ অভিনেতা জয়ন্ত ভাগৱতী স্বাগতম জনাইছো ভালে আছে আছে এতিয়া কি কামত ব্যস্ত আপুনি এতিয়া কিবা কিবি সৰু সুৰা লিখা পঢ়া কৰি আছো ব্যস্ত আৰু এখন চিনেমা কৰিলো অলপতে তাৰ সেই ডাবিঙৰ কাৰণে প্ৰস্তুত হৈছো আজি ৰাতিপুৱা ফোন কৰিছো ডাবিং কেতিয়া হ'ব তাৰপিছতে এই গ্ৰীষ্মকালীন এই সময়ত আমি মানে এই সৰু ল'ৰা ছোৱালীবিলাকৰ নাট্য কৰ্মশালাবিলাক হৈছে ক'ৰবাত দুই এঠাইত যাবলগীয়া হৈছে সেইবিলাকতে ব্যস্ত হৈ আছো কিছুমান কামত ন আৰু মিটিংটো আছে আৰু এতিয়া আপুনি কিবা চিৰিয়েল নহয় মই চিনেমা কৰিলো মাজতে অকমান মই অসুস্থতাত ভুগিছিলো এতিয়া কিন্তু ভাল পাইছে আৰু মই 4খন চিনেমাও কৰিলো ইতিমধ্যে ৰিলিজ হোৱা নাই ৰিলিজৰ অপেক্ষাত আছে 4খন চিনেমা সেইকেইখনে হ'ব আৰু এই বছৰতে মানুহে দেখা পাব লাগে ঠিক আছে আৰু আপুনিটো মই জনাত মানে বহুত কেইটা বেষ্ট মানে এক্টৰ এৱাৰ্ড পাইছে হয়নে পাইছো প্ৰথমতে কলেজত পাইছিলো বেষ্ট এক্টৰ এৱাৰ্ড তাৰপিছতে মই উত্তৰ লখিমপুৰত হেৰি আমাৰ যে MP আছিলে গোকুল শইকীয়া ডাঙৰীয়া তেখেতৰ দেউতাকৰ নামত তেখেতৰ নাম মীনাৰাম শইকীয়া নে মই পাহৰিলো তেখেতৰ নামত এটা এখন ওৱান এক প্লে কম্পিটিশ্যন আছে বহুত ডাঙৰ 5 দিনীয়া হয় তাত মই পাইছিলো এবাৰ বেষ্ট এক্টৰ এৱাৰ্ড তাৰপিছতে গুৱাহাটী এই আমাৰ ইউথ ফেষ্টিভেল তাত পাইছো বেষ্ট এক্টৰ এৱাৰ্ড ল কলেজ মিট তাত পাইছো বেষ্ট এক্টৰ এৱাৰ্ড তাৰপাছতে চিৰিয়েল কৰোঁতে মই নামঘৰীয়াত পাইছিলো বেষ্ট এক্টৰ এৱাৰ্ড তাৰপিছত ভোলা বৰাৰ দিনলিপি বুলি এখন চিৰিয়েল কৰিছিলো তাত পাইছিলো বেষ্ট এক্টৰ এৱাৰ্ড আৰু চিনেমা হিচাপে মই পাইছো হেৰি মুহমুক্তি বুলি এখন ফিল্ম কৰিছিলো তাত মই বেষ্ট এক্টৰ এৱাৰ্ড পাইছিলো সেইটো ষ্টেট এৱাৰ্ড ষ্টেট গভৰ্ণমেণ্টৰ তাৰপিছতে পত্নী বুলি এখন চিনেমা কৰিছিলো তাত প্ৰাগ চিনে এৱাৰ্ডৰ বেষ্ট এক্টৰ এৱাৰ্ড পাইছিলো এইকেইটা আৰু মোটামুটি বহুত মানে কি ক'ম আৰু আপুনি এজন মানে অসমৰ সম্পদে হয় অভিনয় জগতৰ তৰা বুলি যদি কওঁ একেসকল হয় আৰু জয়ন্ত দাহঁতক আমি সেই সৰুৰ পৰাই দেখিছো আপোনালোকৰ অভিনয় আমি সেই সৰুৰ পৰাই দেখিয়ে ডাঙৰ হৈছো ক'ব গ'লে আৰু ইমান ভাল ভাল আপোনালোকে চিৰিয়েল কৰিছিলে যিবিলাক কেতিয়াবা কিছুমান আপুনি বিশেষকৈ হাস্যমধুৰবিলাক বেছি কৰিছিলে হয়নে এতিয়া আপুনি হাস্যমধুৰে কৰে নে মই কৰো কিন্তু মই যে তোমাক ক'লো বেষ্ট এক্টৰ পাইছো তাৰ বেছিভাগ কিন্তু মই খুব চিৰিয়াছ ৰোল কৰিয়ে পাইছো হয় নেকি আৰু মই এতিয়া সকলো ধৰণৰ ৰোল কৰা মোৰ এইটো সৌভাগ্য হৈছে আৰু তুমি শুনিলে অলপমান আচৰিতে হ'বা যদি নাজানা মানে নিশ্চয় গম নাপায়তো মানুহৰ কোনে কিমান কৰে মই 2খন চিনেমাত মানে নিগেটিভ কেৰেক্টাৰো কৰিছো যিটো কয় কি মানে ভিলেইনৰ তেনেকুৱা মানে কি নিগেটিভ কেৰেক্টাৰ 2খন চিনেমাত মই কৰিছো অহংকাৰ আৰু অগ্নিগড় মানে মই বিভিন্ন ধৰণৰ কেৰেক্টাৰ কৰিছো কিন্তু কিছুমান কেৰেক্টাৰ আমাৰ মানে চকুত পৰি যায় নহয় আপুনি আমাৰ মানুহৰ বহুত কেৰেক্টাৰ কৰে আপুনি এজন খুব ভাল মানে অভিনেতা আমাৰ মনত থকা এজন অভিনেতা কিন্তু কিছুমান বস্তু আমাক ক্লিক কৰে হয়নে তো আপুনি যেতিয়া কিবা এটা ডায়লগ ক'ব যেতিয়া হাস্যমধুৰ হৈ যায় এই কিবা এটা আপুনি বাইদেউ গৰাকীৰ লগত কৰিছে মই পাৰো মই সৰু আছিলো যে টিভিটো মোৰ বুলি ক'ব লাগে ঘৰখন তোমাৰ কিবা এনেকুৱা এটা সংলাপ আছিলে মানে তেওঁ বাইদেউ আপোনাক কয় যে হেৰি যে এইবিলাকতো মোৰ হয় আপুনি যে আমাৰ বুলি ক'বলৈ তেনেকৈ কিবা এটা কৈ আছিল আৰু মাজতে চিডি বহুত কৰিলো চিডি ফিল্মবিলাক ভিচিডি বহুত কৰিছো এইবিলাক মানে কিছুমান ভাল ভালো আছিলে তাতে কিছুমান পাহৰিলো আৰু কিছুমান মানুহে আমাক কেতিয়াবা কেতিয়াবা মনত পৰে যে এইখন চিনেমা হোৱাহেঁতেন বৰ ভাল আছিলে মানে ফিচাৰ ফিল্ম হলে এই যে চিৰিয়েল বিলাক কৰো এবাৰ কৰিলো গ'ল আৰু তাতে দেখা নাপায় মানুহে তেনেকুৱা কিছুমান সৰু সুৰা ৰোল আছে কৰিছো মানুহে এইবিলাক দেখাহেঁতেন যিবিলাকে দেখিছে ভাল পাইছিলে আৰু তেতিয়া ভাবো যে এইখন থাকি গ'লে বহুত মানুহে দেখা পালেহেঁতেন হয় হয় কথাটো ঠিক আছে আৰু হেৰি জয়ন্ত দা এতিয়া আপোনাৰ ঘৰৰ ফালে আহিছে
আপোনাৰ ঘৰত এতিয়া কোন কোন আছে মোৰ পৰিবাৰ আছে মোৰ ল'ৰা এটা ছোৱালী এজনী আৰু ল'ৰা ছোৱালী মানে কি পঢ়ি আছে ল'ৰাজনে মোৰ ইঞ্জিনিয়াৰিং পাছ কৰিলে তেওঁ এতিয়া নিজে কিবা কিবি কৰি আছে আৰু ছোৱালীজনী মোৰ অকমান অসুখীয়া তাই মানে কিন্তু এনেই তাই খুব ফূৰ্তিওলা ছোৱালী তাই সেই সৰুতেই মানে অকমান কিবা হ'ল এটা খেলি মেলি হৈ পেলাই তাই এনেই কথা ক'ব নোৱাৰে খোজকাঢ়িব নোৱাৰে কিন্তু তাই বিচনাত নিজে নিজে বহিব পাৰে আৰু তাই ফুৰি চাকি খুব ভাল পায় গধূলি সময়ত তাইক সদায় ফুৰাবলৈ লৈ যাব লাগে এপাক সেইটোৱে তাইৰ একমাত্ৰ ডিমাণ্ড আৰু এনে সময়ত তাই খুব ফূৰ্তি কৰি থাকে আৰু তাইৰ আনন্দতে আমিও মানে আমি আনন্দিত হওঁ আৰু আপুনি যিহেতু অভিনয়ৰ লগত জড়িত বা আপোনাৰ ল'ৰা ছোৱালীৰ গাত অভিনয় ছোৱালীজনীৰ কথা ল'ৰাটোৱে কিবা অভিনয় তেওঁৰ ইণ্টাৰেষ্ট আছে তেওঁ মই দেখিছো তেওঁ কিবা সৰু সুৰা কিছুমান কাম কৰে কিন্তু মানে তেওঁ নিজৰ ফালৰ পৰা কৰিছে যিখিনি কৰিছে আৰু মই তেনেকে একো সহায় কৰি দিব পৰা নাই আপুনি মানে লিংকটো দিব মই তেনেকুৱা আগতে আচলতে ইচ্ছা কৰি শ্বুটিঙত নিয়াও নাছিলো মই এইটো বহুত কিবা কাম কৰিব লাগিব কি কৰিব লাগিব ইয়াতে হ'লে অসমত মানে দেখিছিলো যে অকল অভিনয় কৰিটো চলিব নোৱাৰে হয় চাকৰি কৰিব লাগিব নহয় কিবা ব্যৱসায় কৰিব লাগিব কিবা এটা থাকিব লাগিব আৰ্নিং চ'ৰ্চ এটা সেই হিচাপে তেনেকুৱা আৰু কিন্তু তেওঁৰ ইণ্টাৰেষ্ট য'ত আছে বাধা দিয়া নাই তাতে এইবিলাক মানে অকল জোৰকে কৰা বস্তু নহয় নিজৰো এটা ইণ্টাৰেষ্ট এটা লাগিব তেওঁ এনে দেখিছো অভিনয় কৰে ভাল খুব ধুনীয়া গান গায় লিখা পঢ়া কৰে খুব তেওঁৰ লিখা পঢ়া চবটো অলপ বেছি খুব ধুনীয়া ছবি আঁকে ধুনীয়াকে গিটাৰ বজায় কীবৰ্ড বজায় কিন্তু সেইবিলাক সময়ত আছে সময়ত নাই লাগি নাথাকে এটা কথা তাৰপিছতে কিছুমান মই কৈছো ডিৰেকশ্যনৰ কাম কৰিছে সৰু সুৰা মোক দেখুৱাইছে মই দেখি পেলাই কিন্তু ভাল পাইছো দেই কৰিলে পাৰিব তেওঁ মানে আৰু আপুনি সেইটো লিংকটো লগাই দিলে মানে আমাৰ কিছুমান কথা থাকে ন আমাৰ অসমীয়াতে যিমান দেখিছো এটা হেৰি যাব লাগিব তেতিয়াহে চাগে কাম লাগিব এতিয়া মই যদি প্ৰডিউচ কৰিব পাৰিলোহেঁতেন বোলে তুমি এইটো কৰিছো যথেষ্ট টকা পইচা লাগে তেতিয়াহ'লে আৰু সহায় হ'লহেঁতেন তেনেকে লাগেতো টকা পইচা লাগিবই নহ'লে নহয় আৰু জয়ন্ত দা আপুনি অকমান আগত ক'লে মই সেই কথাটো সুধিলো হয় আপোনাক যে অসমত অভিনয় কৰি চলিব নোৱাৰি আপুনি আজি এটা সময়ত একেবাৰেই নোৱাৰিছিলে এতিয়া পাৰা হৈছে আপুনি অভিনয়ত 40 বছৰ মান বেছি হৈছে বহুত বছৰ হৈছে ইমান বছৰ আপুনি অভিনয়ত দিলে তো আপোনাৰ আৰু বেলেগ কিবা মই চাকৰি কৰিছিলো ন এটা আচ্ছা কিহৰ মই উদ্যোগ বিভাগত চাকৰি কৰিছিলো আচ্ছা কৰিছিলো চাকৰি কৰি অভিনয় কৰা চলি যোৱা বৰ কষ্ট হয় কিন্তু চাকৰি নকৰিলেও নহ'ব আৰু চাকৰিটো সমানে মই যিটো কৰিছিলো সৰু এষ্টাব্লিছমেণ্ট এটা মই কণ্ট্ৰলিং অফিচাৰ আছিলো তাৰে কিন্তু তাতে মানে কামটো কোনো দিন এখন পেণ্ডিং নাছিলে দেই বন্ধৰ দিনত হ'লেও এইখিনি কৰিছিলো আৰু মোৰ যিটো এষ্টাব্লিছমেণ্টৰ মোৰ যিখিনি আহিছিলে তাত কৰ্মচাৰী আমাৰ এখন পৰিয়ালৰ নিচিনা আছিলে ঘৰৰ নিচিনা সকলোৱে মই কৰোঁ ভাল পায় সহায় কৰে আৰু তেনেকে আমাৰ কোনো কাম হেৰি নাছিলে আৰু চৰকাৰে মোক অৱশ্যে এটা অনুমতি দিছিলে কৰিবলৈ যে মানে অফিচৰ কামৰ কোনো ক্ষতি নোহোৱাকে কৰিব পাৰে প্ৰগ্ৰেছটো কোনো ক্ষতি নোহোৱাকে মই কৰিব পাৰোঁ তেতিয়া মই সুধিছিলো পাৰ্মিশ্যনটো দিওঁতে বহুত উচ্চপদস্থ অসমৰ এজন বিষয়া যে এইটো ছাৰ মই যে এইটো ক্ষতি নকৰাকে মই গ'লেতো অলপ চলপ হ'বই কৈছে নাই আমি এছেছমেণ্টটো আফটাৰ 6 months কৰিব পাৰোঁ 1 বছৰ কৰিব পাৰোঁ মই এইটো যেতিয়া এৱাৰ্ড পাইছিলোঁ তাৰ পিছত দেই মোক এইটো দিছিলোঁ কিন্তু মই সেইটোলৈ কিন্তু অজুহাত লোৱা নাছিলোঁ মই কিন্তু যিখিনি মই কৰিছিলোঁ চিনচিয়াৰলি কৰিছিলোঁ মোৰ কামখিনি আৰু মোৰ যিখিনি কাম আছিলে তাতকৈ আকৌ ওপৰিঞ্চি মোক কিছুমান দায়িত্ব দিছিলে বিভিন্ন পৰিস্থিতিত তেনেকে দিছিলে ঠিক আছে আৰু ইমান বছৰ যে আপুনি গোটেই অভিনয়তে দিলে চাকৰি ৰিটায়াৰ হোৱাৰ পিছতো আপুনি অভিনয় কৰি আছে অভিনয়ৰ পৰা আপুনি কি পালে অভিনয়ৰ পৰা মানুহ পালো মৰম পালে এখন বেলেগ পৃথিৱী আৱিষ্কাৰ কৰিব পাৰিব আৰু মানুহৰ পৃথিৱী মৰমৰ পৃথিৱী
হেঁপাহৰ পৃথিৱী গতিকে আৰু বহুত নজনা কথা শিকিলোঁ বহুত ঠাই দেখা পালোঁ আৰু মাটিৰ গুণ বুটলিবলৈ বহুত সুবিধা পালোঁ জেগাই জেগাই বিভিন্ন ধৰণৰ ঠাইলৈ গৈছোঁ বিভিন্ন অঞ্চললৈ গৈছোঁ গতিকে সেইবিলাক মানুহ পাইছোঁ বেলেগ বেলেগ ধৰণৰ সেইবিলাকৰ লগত কাৰোবাৰ লগত এটা সম্পৰ্ক এতিয়াও আছে মানে কেতিয়াবা ফোন কৰে খবৰ খাতি লয় সেইটো এটা মানুহৰ বহুত মৰম পালে সম্পৰ্ক গঢ়িলোঁ বহুত আৰু তথাপিতো জীৱনত এটা আক্ষেপ থাকি যায় মানুহৰ জীৱনত কাৰণ আমি মানুহে ন কিবা নহয় কিবা এটা আমাৰ প্ৰয়োজনবিলাক বাঢ়ি গৈ থাকে বা আমাৰ খুব হৈ থাকে এইটো যদি এনেকৈ হ'লে মই যদি এইটো পালোহেঁতেন জীৱনত আপোনাৰ কি আছে তেনেকুৱা অভিনয়ৰ ক্ষেত্ৰত যদি কওঁ মই এটা কথা কওঁ চেমিম মোক ক'লে মানুহে ক'ব যে তেওঁ বেছিকৈ কৈছে মোৰ আক্ষেপ নাই কিন্তু জীৱনলৈ আক্ষেপ নাই মোৰ এটা কথা কি মই এটা কথা আমি সদায় যদি চাওঁ মানে যে মই কেতিয়াবা কেতিয়াবা গান লিখোঁ দেই মই কিবা দুলাইন এবাৰ লিখিছোঁ যে হেৰি দেৱতাই মৰমেৰে আঁকিলে ছবি ৰঙে ৰূপে সুবাসেৰে ধুনীয়া কৰি পৃথিৱী তাৰে দিলে নাম গতি আৰু কাম গতিকে এই ধুনীয়া পৃথিৱীখনত যে আমি আহিছোঁ ইয়াক ধুনীয়া কৰি ৰখা আমি ধুনীয়া হৈ থকা ধুনীয়া কৰি ৰখা আমাৰ প্ৰত্যেকৰে এটা এটা কৰ্তব্য আছে দায়িত্ব আছে আৰু সেই মূল্যবোধেৰে যদি আমি আগবাঢ়ো কেতিয়াবা মানুহৰ ভুল বুজাবুজি হয় তাৰ পাছতো আকৌ মৰম চেনেহ সম্প্ৰীতি এইবিলাক বস্তুৰে পৃথিৱীখন ধুনীয়াকৈ আমি ৰাখিব যদি পাৰোঁ সেইটোৱে মানুহৰ আনন্দ আৰু আপুনি ইমান যে অভিনয়বিলাক কৰিলে ন অভিনয়ৰ পিছত আপোনাৰ এনেকুৱা কিবা কেৰেক্টাৰ কৰিবলৈ এতিয়াও আছিল নেকি আছে বহুত কেনেকুৱা ধৰণৰ কেৰেক্টাৰ মানে অকণমান চিন্তা কৰা ধৰণৰ মানে যিটো নেকি যিটো কয় যে মানুহে চাই ভাল পাব আৰু আমি সমাজৰ কিছুমান চৰিত্ৰ কিছুমানে কৰোঁতো তেনেকুৱা সেই চৰিত্ৰ কিছুমান আছে তেনেকুৱা বহুত চৰিত্ৰ আছে এনেকুৱা কৰিব পাৰিলে ভাল লাগিলে আৰু নৱপ্ৰজন্মৰ এতিয়া দেখিছোঁ বহুত ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী অভিনয়ৰ প্ৰতি আগ্ৰহী আজিকালি প্লেটফৰ্মো ধেৰ ওলাইছে তো তেওঁলোকে বহুতে ভাবে যে আমি অভিনয় কৰি চলিম আমি একেদিনতে মানে ষ্টাৰ হৈ যাম অভিনয় কৰি চলিম বেলেগ আৰু কামৰ কিছুমানে মাথা নামাৰে আৰু তেওঁলোকক আপুনি কি ক'ব নহয় খুব ভাল একাগ্ৰতা থকাটো আৰু এটা ফ'কাছ কৰি ৰখাটো ভাল কথা আৰু তেনেকৈ যদি চলিব পাৰিছে আমাৰ দিনত তেনেকুৱা কাম নাছিলেতো এতিয়া কাম বহুত হৈছে প্লেটফৰ্ম বহুত হৈছে নিজে কৰিব পৰা হৈছে বহুত ধৰণৰ কাম আছে তেওঁলোকে কিন্তু এটা কথা একেদিনাখনে ৰোম ৱাজ নট বিল্ড ইন এ ডে গতিকে একেদিনাখনেই চব কৰিম বুলি ভাবিব নালাগে আৰু নিৰুৎসাহ হ'ব নালাগে লাহে লাহে কৰি যাব লাগে ভাল কাম কৰিব লাগে আৰু ভালভাৱে থাকিব লাগে আৰু কোনো কথাত বেয়া কোনো কথাত নিজক লৈ কম্প্ৰমাইজ কৰিব নালাগে একদম কষ্ট কৰিব লাগে মানুহে সদায় স্পষ্টবাদী হ'ব লাগে সত্যবাদী হ'ব লাগে ভালকে চলিব লাগে আৰু মানুহ মাত্ৰে ভুল হয় মানুহৰ ভুল হয় সেই ভুলটো আৰু সেইটো হ'ব নালাগে সেইটো যদি হয় এইটো মোৰ ভুল হৈছে তাৰ পৰা সেইটো ৰেক্টিফাই কৰিব পাৰি শুধৰণি কৰিব পাৰি আৰু এটা সেইটো কৰিলে নিজে নিজে নিজৰ ৰাস্তাটো ওলাই যাব শুদ্ধ পথেৰে আৰু মানুহে সততা সৎ সাহস থাকিলে তেতিয়া ভালকে অভিনয় কৰিব পাৰিব আৰু ভাল অভিনয় কৰিব পাৰিব সেইটো মানে মোৰ মনৰ বিশ্বাস আৰু গতিকে কষ্টটো চব কামতে আছে এতিয়া যিখিনি আহিছে তেওঁলোকেও বহুত কষ্ট পাব মানে কষ্ট পায় কৰিবলৈ কিন্তু নিৰুৎসাহ হ'ব নালাগে কাম কৰিব লাগে তাৰ উপৰি যদি কিবা লগতে কিবা কাম পাইছে কৰিব পাৰে আৰু সেইটো কৰিও অভিনয় কৰি থাকিব পাৰিব ঠিক আছে আৰু জয়ন্ত আপুনি ক'ৰ হয় অৰিজিনেল আমাৰ আচলতে দেউতাহঁতৰ ঘৰ আছিল শিৱসাগৰত কিন্তু মই জন্ম ডাঙৰ দীঘল শ্বিলঙত মোৰ দেউতাই তাতে চাকৰি কৰিছিলে আৰু জীৱনৰ এটা সময় মোৰ মোমাইদেউ আছিলে এতিয়া গুৱাহাটীত মই মাহঁতৰ পৰিয়ালৰ গোটেইটোত মই এটাই ল'ৰা আছিলোঁ এই মৰমৰ এটা হয় নহয় টানাটানি মামাই ভাবে যে এই এটাই ভাগিন ইয়াতে পঢ়ক সৰুতে একদম প্ৰাইমেৰী ছেকশ্যনত অলপ খুব অকণমান সময়ৰ কাৰণে গুৱাহাটীত আছিলোঁ
তাৰ পৰা ককা দেউতাই লৈ গ'ল যোৰহাটলৈ যোৰহাট টি কোম্পানীত ককা দেউতাই চাকৰি কৰিছিলে মই সৰুতে প্ৰাইমাৰী ছেকশ্যনৰ একদম এক শ্ৰেণীমান তাতে আৰু হাইস্কুলৰ 3 শ্ৰেণীমান মই যোৰহাটত পঢ়িছিলোঁ মানে টি গাৰ্ডেনত থাকি পেলাই ককা দেউতাৰ লগত তাৰ পাছত মই গুৱাহাটীত আৰু অভিনয়ৰ লগত কেনেকে অভিনয় আমাৰ ঘৰখনতে আছিলে অভিনয় মোৰ মা বহুত পুৰণা ৰেডিঅ' আৰ্টিষ্ট আছিলে মাৰ নাম আছিলে মনোৰমা ভাগৱতী আৰু মোৰ ককা দেউতাই মাৰ দেউতাৰ মাক দেউতাকক দেখা নাই দেউতা সৰু থাকোঁতেই ককা আইতা ঢুকাইছে মোৰ মাৰ মাক দেউতাকক আমি পাইছোঁ ককা আইতা আৰু মোৰ ককাই খুব ভাল অভিনয় কৰিছিলে মই ককাৰ অভিনয় দেখা পাইছিলোঁ ইমান লাইভলি অভিনয় আছিলে নহয় কৰিছিলোঁ আৰু সেই সৰুৰ পৰাই পৰিৱেশ এটা পাইছোঁ মই গতিকে সেই তেনেকৈ অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিল হয় আৰু আপুনি নাটক কৰিছিল নে প্ৰথম কৰিছোঁ মই নাটকৰ পৰা অহা নে নাটকৰ পৰা অহা আগতে ডাঙৰবিলাকক দেখোঁ নহয় নিজে নিজে কৰোঁ আৰু এইখিনিতে চেমি মই এটা কথা ক'বলৈ খুব মন যায় আৰু বিচাৰোঁ আমাৰ যে জেপি দা আছে জেপি দাৰ মাকে মোক পঢ়াইছিলে শ্বিলঙত আৰু আমি সৰু বাইদেউ বুলি কৈছিলোঁ আৰু আমাক ইমান এনকাৰেজ কৰিছিলে কেতিয়াবা স্কুলৰ কোনোবা কাটছি তেনেকুৱা হৈ যায় আজি এটা ক্লাছ নহয় তেতিয়া আমাক গান গাবলৈ দিছিলে আমি খুব গান গাইছিলোঁ তেতিয়া গানো গাই মই গাইছিলোঁ আগতে গান গাওঁ তাৰপিছতে লাহে লাহে এটা হেৰি অভিনয়টো বেছি হেৰি হ'ল কিন্তু মই গান লিখি ভাল পাওঁ মই লিখা গান তোমাৰ গাইছে বহুতে আগতে পুৰণি কেছেটতো আছিলে তোমাৰ এই যে সলিল চৌধুৰী ছোৱালী অন্তৰা চৌধুৰীয়ে মোৰ এটা গান গাইছিলে চিৰিয়াখানা বুলি পেলাই তাৰ পৰা বম্বেৰ জয়ন্ত কুলকাৰ্ণী তেখেতে এটা গান গাইছিলে মোৰ তেতিয়াও লিখো তেতিয়া প্ৰথম চিডি বিলাক ওলাইছে তেতিয়া তাৰপিছত LP ৰেকৰ্ড আছিলে সেইখিনি সময়ত তাৰপিছতে বহুতে গাইছে তেনেকুৱা এই পুৰণা ৰেডিঅ' আৰ্টিষ্টে অভিনয় কৰিছিলে নিৰুপমা বৰুৱা তেওঁৰ কৰা এখন LP ৰেকৰ্ডতো আছিলে মোৰ তাতে গান আৰু শেষত তোমাৰ হেৰি উইকেণ্ড বুলি চিনেমা এখনত জেপি দাই মোৰ চিনেমাখনত মোৰ এটা গান আছে তাত জেপি দাই সুৰ কৰা তেনেকুৱা অলপ চলপ গান মই ভাল পাওঁ গান লিখি ভাল পাওঁ আৰু আপুনি স্কুলত পঢ়ি থাকোঁতে কেনেকৈ উৎপত্তি আছিল নে একদম মানে মই শান্তশিষ্ট আচলতে নিজকে নিজে নকওঁ বাইদেউহঁতে যেতিয়া পুৰণা হেৰি ক'ব মই খুব চাধা চিধা বুলিয়ে মাৰ খাইছিল নে কেতিয়াবা স্কুলত মোৰ এবাৰ মনত আছে যে গোটেই ক্লাছক কিবা পানিছমেণ্ট দিতে চবকে স্কেলত মাৰিছিলেতো মোক স্কেলত বাইদেউৱে খালি হাতটো এনেকে লগাইছিলে চবকে দিছেতো এনেকে মই এতিয়া মতে কিন্তু সেইটোতো মোৰ দুইধাৰ চকু পানী ওলাই আহিছে তাৰমানে মানে ইমান আলসুৱা আছিলো মই খুব শান্তশিষ্ট ল'ৰা আছিলো খুব শান্তশিষ্ট আছিলো মোৰ মায়ে আগতে কয় যে ইয়াৰ লগত ভাল আহিলে কেতিয়াবা যদি একো নাই থাকে ঘৰত কিবা কিবি থাকেতো ধৰা আহিছে কোনোবা এই কি বনাইছে খাম ভালকে খাবলৈ ৰেডি হৈছো তাৰপিছত দেখিছো হঠাৎ যেনিবা কিবা নাই আলহী আহিলে খালে আহি পেলাই গতিকে মায়ে কাৰোবাক কিবা কথা কয় ইয়াক যদি অকণমান মই হালধি পানী গুলি পেলাইও খাই দিওঁ নহয় এই মই দিয়া বুলি খাই কোনো আপত্তি নকৰে কেতিয়াও আপুনি কোনো আপত্তি নকৰে মই নাই কমপ্লেইন নাছিলে একো এতিয়াও নাই এতিয়া অলপ চলপ হৈছে আৰু ডাঙৰ হ'লে বয়সৰ কিছুমান হেৰি থাকে কমপ্লেইন এটা থাকে কিমান তেনেকুৱা নকৰো আপোনাৰ বাইদেউক আপুনি কিবা খানাক লৈ পেলাই কমপ্লেইন কৰে নে নাই নকৰো মই কেতিয়াবা মই নিজে খানা বনাও আৰু মই খানা বনাওঁ বুলি ক'লে মোৰ ল'ৰাই ভাল পায় আৰু এওঁ ভাল পায় কেতিয়াবা কয় অৱশ্যে লাহেকে তুমিয়ে কৰিবা নেকি এইটো এনেকে হ'ল হ'ব দিয়া আৰু আপোনাৰ হেৰি বাইদেউ ক'ৰ পৰা তেওঁ ইয়াৰে বাৰুৱাৰী
তেওঁক মই লগ পাইছিলোঁ JB ল কলেজত মই JB ল কলেজৰ পিছত যোৱা তেওঁ আগতে গৈছিলোঁ তাৰ পৰা মানে আপুনি LLB কৰি মই LLB কৰিছোঁ আচ্ছা তাৰপিছত আপুনি প্ৰেক্টিছ নকৰিলে প্ৰেক্টিছ নকৰিলোঁ এইটো কাৰণে মানে কি দেউতা তেতিয়া ৰিটায়াৰ হৈছিলে মই ঘৰৰ ডাঙৰ ল'ৰা মোক কোনে তাগিদা দিয়া নাছিলে দেই যে তই এইটো চাকৰি কৰি খুৱাবলৈ মই নিজে নিজে বুজিছিলোঁ যে মই কিবা এটা কৰা দৰকাৰ টাইম লাগিব যিহেতু গতিকে ইণ্টাৰভিউ দিলোঁ পালোঁ চাকৰি কৰিলোঁ তেনেকৈ তাৰপিছত বাইদেউৰ কথাটো কওকচোন তেওঁক পালোঁ তেওঁলোকৰ ঘৰ বাৰুৱাৰী গুৱাহাটীত কিন্তু তেওঁলোকৰ অৰিজিনেল ঘৰ তেওঁলোকৰ নলবাৰী চামতা আমাৰ অলপ সিফালৰে হয় চামতা আৰু তেওঁক লগ পাইছিলোঁ তাৰ পৰা আমাৰ বিয়া হ'ল তেনেকে লগ পালে আৰু বিয়াৰ পিছত কেতিয়া আপোনাৰ মই যিটো দেখিছোঁ আপোনাৰ চাগে খঙে নুঠে নেকি কোনো কমপ্লেইনে নকৰে নাই খংটো মানুহৰ থাকেতো কেতিয়াবা খংটো আছে কিন্তু তেনেকুৱা কাজিয়া পেচাল তেনেকুৱা নাই ন তেনেকুৱা নাই যে আৰু আপুনি থিয়েটাৰ মই চেগা চুবুৰীয়াকে আছিলোঁ অলপমান অনিৰ্বাণ থিয়েটাৰ বুলি তেওঁলোকে তেতিয়া মোক মানে মোৰ তেওঁলোকৰ কথা আছিলে যে আমি গুৱাহাটীত এখন পাৰ্মানেণ্ট মঞ্চ কৰিম মই এখন চিৰিয়েলত কাম কৰি আছিলোঁ তেওঁলোকৰ কিন্তু তাৰ আগতে কিবা কিবি কৰিলে ক'লে এটা বছৰ অন্তত পইচা বহুত খৰচ হৈ যায় অকণমান আশে পাশে ক'ৰবাত এই ষ্টেজটো যিটো কৰিছোঁ এইটো লৈ মই ঘূৰোঁ পিছত অহা বছৰ আমি ইয়াতে কৰিম পিছত সেইটো এটা এক্সপেৰিমেণ্ট আছিলে মই এই ওচৰৰ পাজৰৰ যিখিনি আছিলে অফিচ ছুটিৰ পাছত মোক লৈ যায় গাড়ী ৰেডি থাকে তাত অভিনয় কৰোঁ আৰু বন্ধৰ দিনত যদি দূৰত ক'ৰবাত হয় তেতিয়া খুব বেছি মই বৰপেটা কৰিছোঁ তেজপুৰ কৰিছোঁ এনেকুৱা জেগাত দুই এখন মই পেণ্ডেল কৰিছোঁ অনিৰ্বাণ কৰিছিলোঁ আৰু এইটো মোৰ ভাল লাগে কি এটা মানে অভিনয় জীৱনৰ এটা প্ৰফাইল এটা সব ধৰণৰ অভিনয় যেনে বাটৰনাট কৰিছোঁ অমিতাভ ঘোষণনাট্য কৰিছোঁ ভ্ৰাম্যমান কৰিলোঁ এইখিনি যে থাকে নহয় সেইটোৰ কাৰণে এটা আৰু ভ্ৰাম্যমানৰ প্ৰতি মোৰ এটা মানে ভীষণ শ্ৰদ্ধা এটা আছে খুব মই বৰ ভাল পাওঁ কিয় কিমান মানুহৰ ভাৱ দিছে নহয় ভাবিব নোৱাৰি একদম মানে মানুহৰ লগত বহুত এটা ভাল সম্পৰ্ক আমি এক্টিং কৰি খাব নোৱাৰি কি নাই তেনেকেতো তেওঁলোকে সেইটো বাদ দিছে খাইছে ঘৰ এখন চলাইছে আৰু এটা কথা মই কিছুমান দেখিছোঁ হেৰি মানুহৰ প্ৰেক্টিকেলি দেখিছোঁ যেতিয়া এঘৰ মানুহৰ গাঁৱৰ ফালে ধৰা হঠাৎ এটা বিপদ হৈ গ'ল মই এবাৰ তেনেকুৱা দেখিছিলোঁ মানুহ এগৰাকী তিনিজনী ছোৱালী তেওঁ গিৰিয়েক ঢুকালে ডাঙৰ ছোৱালীজনী বৰ বেছি ডাঙৰ নহয় তুমি ধৰা ক্লাছ তেতিয়া 9-10 মানত আছিলে নেকি তেওঁ মানে এই ভ্ৰাম্যমানৰ যি প্ৰডিউচাৰজন তেওঁক লগ ধৰিবলৈ আহিছিলে অনিৰ্বাণ থিয়েটাৰত ৰৈ আছে মানে লগ ধৰিবলৈ আমাক এঠাইতে ভাত খাবলৈ মাতিছিলে ময়ো গৈছিলোঁ তেওঁৰ লগতে তেওঁ আহি অনুৰোধ কৰিছে যে তেওঁ কৈছে মানে ছোৱালীজনীক মই আমাৰ ইয়াৰে ওচৰৰে ক'ৰবাত ভ্ৰাম্যমানত তেওঁ নাচে মানে ভাল নাম কৰা নাচনী তাতে তাইক মানে শিকাইছোঁ নাচ শিকিবলৈ দিছোঁ আৰু তাই এনেই পঢ়া শুনাটো এনেইতো পাৰেইতো এইবিলাক অসমীয়া ভালকৈ পঢ়িব তাইক মানে আপোনাৰ ঘৰতে বন্ধ কৰা ছোৱালী হিচাপে ৰাখক তাৰপিছতে তাইক লাহে লাহে আপুনি যদি তাইক মানে নৃত্য নাটিকাত যদি হেৰি কৰিবলৈ দিয়ে আৰু আপোনাৰ তাতে কাম কৰি থাকিব আৰু মাহে এটা দৰমহা দিব আপুনি তাইক আৰু পিছলৈ তেওঁৰ মানে সপোন কি পিছত এই কথা পাতিছে যে এনেকৈ থাকোঁতে তাই ডাইলগবিলাক ক'ব সৰু সুৰা ৰোল কৰিব আৰু এসময়ত তাই এজনী ডাঙৰ মেইন এক্টিং কৰিব পাৰিব এজনী মাকৰ সপোন গতিকে সপোন য'ত ভাঙি গৈছে কিন্তু সপোনটো কেনেকৈ ধৰি ৰাখিছে এই ভ্ৰাম্যমানে দিছে এইটো সপোনৰ বাটটো দ্বিতীয় চৰকাৰ এখনৰ নিচিনা কাম কৰে যেতিয়া মানুহে দেখে যে তোমাৰ ডিস্পত চিনাকি আছে আগতে আছিলে নহয় অমুকত চিনাকি আছে নেকি চিনাকি থাকিলেহে মানুহে ভাবে যে কাৰোবাৰ বেকিং লাগিব আৰু নহ'লে মানে কি ভ্ৰাম্যমানত কিবা কৰিব পাৰি নেকি এইটো আছিলে গতিকে
তেনেকুৱা এটা ঠাই মানে সেইকাৰণে মোৰ খুব মানে হেৰি শ্ৰদ্ধা ভাল ভাৱ মানে নতুন জীৱন এটা দিছে মানুহক দিয়ে 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 ঠিক আছে আৰু জয়ন্ত দা মানে তথাপিতো কেতিয়াবা আপুনি ভাবিছেনে যে নিজাকে কেতিয়াবা থিয়েটাৰ মই ভবা নাই তেনেকৈ কাৰণ এইটো এটা বৃহৎ কাৰবাৰ টকা পইচা বহুত কাৰবাৰ কিন্তু কোনোবাই কৰিলে নিশ্চয় যিখিনি সহায় সেইটো কৰিম আৰু চাই চিতি কৰিব লাগিব আনহেল্থি কম্পিটিশ্যন হ'ব নালাগে যিকেইখন থিয়েটাৰ আছে এইকেইখন আৰু ভাল হওক মজবুত হওক নতুন এতিয়া নতুন নতুন দৰ্শকৰ ৰুচিবিলাক বেলেগ বেলেগ হৈ আহিছেতো গতিকে কিমান এক্সপিৰিয়েঞ্চ হৈছে কিমান নতুন হৈছে কিমান নতুন ধৰণৰ ইনভেষ্টমেণ্ট হৈছে চবেই এইখিনি সহায় সহযোগিতা কৰিব লাগে কিন্তু মই এইটোৱেই কওঁ যে আনহেল্থি কম্পিটিশ্যন হ'ব নালাগে ইমান ভাল উদ্যোগটো তেতিয়া বহুত আমি দেখিছোঁ নতুন নতুন থিয়েটাৰ ওলাই হৈ পেলাই বোলে কি হ'ল আৰ্টিষ্টে পিছত চলিব নোৱাৰিলে পে'মেণ্ট দিব নোৱাৰিলে বন্ধ হৈ গ'ল থিয়েটাৰখন সেইটো কৰিলে এতিয়া ভালভাৱে চলি থকা থিয়েটাৰবিলাকৰো মানে ক্ষতি হৈ যায় আৰু আপুনি যেতিয়া ঘৰত আজৰি সময়ত থাকে কি কৰে তেতিয়া মই কিবা কৰোঁ বা কিবা লিখোঁ বা কবিতাই লিখিলোঁ বা গানেই লিখিলোঁ কিবা এটা লিখোঁ আৰু মানে কলমটো লৈ পেলাই আৰু বা কেতিয়াবা কিবা এটা ৰান্ধিলোৱে পাকঘৰত কিবা সেনেকে সময় এনেই নাথাকে আৰু নাই এনেই থাকিব নোৱাৰি টাইমটো যেনে বৰ লাগে নোৱাৰি আৰু বাকীটো ক'ৰবাত যাবই লাগে মানুহ দুনুহ আহে কথা পাতো আৰু আপুনিতো পুৰণি বহুত শিল্পীৰ লগতে কাম কৰিলে হয়নে পুৰণাখিনি কথা নকওঁ যিকে আমাৰ নতুনখিনি আছে তেওঁলোকৰ কিবা তেনেকুৱা বেয়া এক্সপিৰিয়েঞ্চ আছে নেকি আপোনাৰ যে আজিকালি শুনা পাওঁ যে নতুন কিছুমান বুলি কৈছোঁ কিছুমান আৰ্টিষ্টে মানে মানুহ যিখিনি আমাৰ চিনিয়ৰ আৰ্টিষ্ট আছে তেওঁলোকক শ্ৰদ্ধা নকৰে কামৰ ক্ষেত্ৰত কিবা ক্ষেত্ৰত তেওঁলোকে মোৰ ভাগ্য ভাল নেকি নাজানো ময়ো তেনেকৈ শুনা নাই অৱশ্যে ক'ৰবাত কেতিয়াবা কাটচিত ক'ৰবাত কিবা এটা হ'ব পাৰে কাৰোবাত কিন্তু মই নতুনখিনি ভালেই পাইছোঁ দেই এতিয়া যিখিনি আছে তেওঁলোকৰ যথেষ্ট মই যিখিনি পালোঁ এতিয়ালৈকে এইটো লাইনটোলৈ আহিছে চব এৰি পেলাই নাম কৰিবলৈ আহিছে নাম হ'ব কিন্তু বহুতে এটা অন্তৰতে গভীৰ শ্ৰদ্ধাৰ ভাৱ লৈ আহিছে চিৰিয়াছলি আহিছে আৰু তেওঁলোকৰ এক্সপ'জাৰ বহুতো আমিতো আগতে এনেকৈ চিৰিয়েল দেখা পোৱা নাছিলোঁ আমি ৰেডিঅ'টোৱে শুনিছিলোঁ চিনেমা চাইছোঁ দুই এখন ক'ৰবাত এতিয়া তেওঁলোকৰ এক্সপ'জাৰ ইমান নহয় তেওঁলোকে দেখিছে কেনেকুৱা ধৰণৰ পৃথিৱীখন ইমান কম্পিটিটিভনেছ কিমান ভেৰিয়েশ্যন আছে কিমান বিভিন্ন ধৰণৰ অভিনয় আছে তেওঁলোকে নিজে তেনেকুৱা কৰিবলৈ বিচাৰে তেনেকুৱা এটা নিজৰ মাজতে হেৰি এটা তেওঁলোকৰ মই দেখিছোঁ তেওঁলোকৰ সেই আৰ্জটো আছে বহুত সময় নলওঁ বহুত ব্যস্ত আপুনি সময় দিলে ভালেখিনি তথাপিতো এটা কথা সুধো লাষ্টত জীৱনটোত আপুনি কি পালে আপোনাৰ জীৱনটোত চাকৰি কৰিলে ঘৰ সংসাৰ কৰিলে অভিনয় কৰিলে মই জীৱনত সুখ পাইছোঁ আপুনি বহুত সুখী মানুহ মই এইটোৱে ক'ম ভাল লাগিল কাৰণ এই শব্দটো কিন্তু বহুতৰ মুখত শুনা পোৱা নাযায় প্ৰায় মানুহে কয় নাই মই জীৱনটোত আৰু বহুত কৰিবলগীয়া আছে নাই মই যিখিনি পাইছোঁ সেইটো লৈ কৰিবলগীয়াটো মানুহৰ থাকেই মানুহ গোটেই থমকি নাই ব্যস্ত থাকিব লাগে কিন্তু মানুহৰ বেলেগৰ উন্নতিটো দেখি পেলাইতো আনন্দ পোৱা যায় মই যিখিনি কৰিব পৰা নাই কোনোবাই কৰিছে সেইটো লৈ আনন্দ কৰিব পাৰিলেও বহুত ডাঙৰ কথা আৰু মোৰ খুব ক্ল'জ ফ্ৰেণ্ড তেওঁলোকে ক'ব মোৰ কথা লগ পালে মই আগতে এনেকুৱা আছিলে যে স্কুটাৰ এখন লৈ ঘূৰি আছোঁ মোৰ লগৰ আটাইকেইটাই তেতিয়া গাড়ী কিনিছে দেই মোক তই এখন নলওঁ কিয় তাৰ পৰা কৈ দিছোঁ তাত কৰ আহি পেলাই মোৰ কিন্তু তেতিয়া নাই যে অমুকে ল'লে বুলি যে মই ল'ব লাগিব কিবা নাই সি কিবা এখন লৈছে কি লৈছে মই সেইটোত মানে খুব ভাল লাগে আনন্দ পাওঁ গতিকে বেলেগৰ ভালটো দেখিলে আনন্দ কৰিব পাৰিলেও কিন্তু চেমিমা বহুত সুখী হয় মানুহ দেই তুমি যদি ক'ৰবাত দেখিছা যে এইটো হৈছে মই কৰিব পৰা নাই কি নাই মানুহৰ চেষ্টা এটা লাগিব যে মই কিয় নাথাকিব মানুহৰ যে মোৰো এনেকুৱা কৰিব লাগিব মই কিন্তু সেইটো লৈ মোৰ আক্ষেপ গতিকে মই এইটো একদমেই নাই এক ঘনিষ্ঠ মাত্ৰ গতিকে মই সেইকাৰণে খুব সুখী
পৃথিৱীখন লৈ পেলাই ঠিক আছে আৰু এনেকৈ সুখী হৈ থাকক আৰু জীৱনৰ অন্তিম অৱস্থালৈ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ দেই আৰু মোৰ দৰ্শকখিনিক কিবা এটা কৈ দিয়ক শেষত ধন্যবাদ আপোনালোকক সকলো ভালে কুশলে থাকক সকলোৰে নিজৰ যিখিনি আশা কৰিছে যেনেকৈ কৰিছে তেনেকৈ আগবাঢ়ি যাওক ভগৱানক ভাবিব নিশ্চয় সকলো সফল হ'ব পাৰিব মানুহৰ দুখ বুলি যি মানুহে কয় না সদায় নাথাকে মানে সূৰ্য উদয় হয় সকলোৰে আন্ধাৰ কেতিয়াও সদায় নাথাকে গতিকে সেয়া মানুহৰ জীৱনৰ চব কথাবিলাক ঋতুৰ নিচিনা 6 ঋতু যেনেকুৱা আছে বিভিন্ন ধৰণৰ কথা তাৰ পৰা আকৌ বসন্ত আহে সেয়াই গতিকে আমি সকলো ভালে থাকক সকলোৰে ভাল হওক সেইটোৱে কামনা কৰিছোঁ আৰু আপোনালোকক শুভেচ্ছা জনাই ঠিক আছে আজিলৈ আহিছোঁ নমস্কাৰ